বন্ধুসকল আজি তেজপুৰলৈ ফুৰিবলৈ আহিছিলোঁ। তেজপুৰ ডেকাৰ গাঁৱৰ বাইদেউ এজনী ঘৰলৈ আহি দেখিলোঁ চোতালত আপোনালোকে দেখা পাইছে কি ধৰণেৰে এই যে দেখিছে এই উদ্ভিদবিধ আপোনালোকে নিশ্চয় চিনি পাইছে আৰু বহুতে হয়তো চিনি পোৱা নাই, কিন্তু বহু লোকে উদ্ভিদবিধ চিনি পাইছে। ইয়াকে কয় ভূঁই আমলখি বা ভূমি আমলা বুলিও কয় হিন্দীত, নাইবা ইয়াক ক'ব পাৰি বন আমলখি বুলিও কিছুৱে কয়। আপোনালোকে দেখিছে কি ধৰণে গোটেই চোতাল ভৰি আছে আৰু এই সময়ত বিশেষকৈ বাৰিষাৰ সময়ছোৱাত এনেও দেখা পোৱা যায় যে য'ত ত'ত এনেধৰণে গজি উঠে। আৰু এই চমৎকাৰী উদ্ভিদবিধৰ কথা মই ইতিমধ্যে আগতে কেইবাবাৰো বহুতো ভিডিঅ'ত কৈছোঁ। আগতে আমাৰ মনত আছে সৰুতে আমাৰ আইতাহঁতে ককাহঁতে ইয়াৰ ৰস আমাক ৰাতিপুৱাই খাবলৈ দিছিলে। তেওঁলোকে কৈছিলে যে ইয়াৰ যদি আমি ৰস খাওঁ তেতিয়াহ'লে লিভাৰৰ কাৰণে ভাল বুলি কৈছে, লিভাৰৰ লগতে বহু ৰোগত কাম কৰে বুলি আমাক আইতাহঁতে কৈছিলে। আৰু পিছতো আমি দেখিছোঁ যে বিভিন্ন বিশেষজ্ঞৰ লিখনিটো দেখিছোঁ যে লিভাৰকে প্ৰমুখ্য কৰি আৰু বহু ৰোগত এই উদ্ভিদবিধে চমৎকাৰী কাম কৰে বুলি কৈছে। বহু ৰোগৰ কাৰণে ভাল, আমি খাব লাগে। উচ্চ ৰক্তচাপ হওক, ডায়েবেটিছ হওক, কিডনী সম্পৰ্কীয় ৰোগ হওক, এই ধৰণৰ বহুতো ৰোগত কিন্তু এবিধ উপকাৰী বনৌষধি বুলি বিভিন্ন গৱেষকে কৈছে। গতিকে আমি পৰাপক্ষত এনেধৰণৰ উদ্ভিদবোৰ আমি সংৰক্ষণ কৰিব লাগে। সংৰক্ষণ কৰিবৰ কাৰণে মই আগতেও কৈছোঁ যে ইয়াক শুকুৱাই পাউডাৰ কৰি বহুত দিনলৈকে থৈ দিব পাৰে। ইয়াক শাক হিচাপেও আপুনি ভাজি খাব পাৰে আৰু শাক হিচাপে খায়ো যথেষ্ট ভাল লাগে।